নমস্কাৰ বন্ধুসকল, মই অন্যটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই মোৰ বন্ধুজন লগ পালোঁ। তাক বোলো অকণমান আজি মোক কামত সহায় কৰি দিওঁ। সি আকৌ বাঁহৰ কামত অলপ পাকৈত আছিলে। আজি সেই বুলি দুয়োটা বাঁহ চাহ কাটি একদম পূৰা কামত ব্যস্ত হৈ গ'লোঁ। তাৰপৰা তেওঁ আমাৰ চাহ দিলেহি, ময়ো বোলো তামোল চামোল এখন কাটি দিওঁ। আজি আমাৰ ৰাতিপুৱা পূৰা ব্যস্ত হৈ গৈছোঁ আৰু কামত দুয়োটাই দেই। এতিয়া বেৰখন ধুনীয়াকৈ একদম খাবোৱা চাবোৱা লগাবলৈ আমি ৰেডি হৈ গৈছোঁ। ইতিমধ্যে আমাৰ খাবোৱা চাবোৱা লগোৱা কাম প্ৰায় আধা আধি হৈয়ে গৈছে আৰু। এইখিনি টাইমতে আকৌ আমাৰ গুলু কণমানি এজনী আহিলে নহয়। তাইও ইটো সিটো কাম একদম পূৰা লাগিছে আৰু কামত পূৰা ব্যস্ত তাইও। এইজনী কণমানিজনী। এই আকৌ দুপৰীয়া চাহ তাহ খাই বেৰখন লগাই ধুনীয়াকৈ কামত ব্যস্ত হৈ পৰিছোঁ। এইয়া বেৰখন ইতিমধ্যে আমি লগোৱা কমপ্লিট হৈয়ে গৈছে প্ৰায় আধা আধি। দুপৰীয়া ভাত খাই দৰ্জাখন সম্পূৰ্ণ কৰিলোঁ। আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।